মোৰ ৰাজ্যত হিন্দু মুছলমান কৰিলে 3 মাহৰ জেলত ভৰাই দিম। তামিলনাডুত হিন্দু মুছলমান কৰিলে মই ডাইৰেক্ট জেলত ভৰাই দিম। তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ মন্তব্য, মই ধৰ্মৰ ৰাজনীতি কৰিবলৈ অহা নাই। সকলোৰে বাবে নিজৰ ধৰ্ম আটাইতকৈ ডাঙৰ আৰু পবিত্ৰ, কিন্তু আনৰ ধৰ্মক অপমান কৰাৰ অধিকাৰ কাৰোৰে নাই। মই হিন্দু মুছলমান খ্ৰীষ্টান সকলোৰে মুখ্যমন্ত্ৰী। আমাৰ অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰা সকলক শ্বেয়াৰ কৰি দেখুৱাই দিয়ক। কোনে কোন ধৰ্ম পালন কৰে সেয়া তেওঁৰ একান্ত ব্যক্তিগত কথা, কিন্তু প্ৰতিজন নাগৰিকৰ অধিকাৰ সকলোৰে বাবে সমান। আমাৰ অসমত ধৰ্মৰ ৰাজনীতি কৰা সকলক আচলতে আপুনি কি বুলি ক'ব? তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ মন্তব্য, মই এজন শান্ত মানুহ, অনুগ্ৰহ কৰি ধৰ্মৰ ৰাজনীতি কৰি মোক উত্তেজিত নকৰিব। যদি উত্তেজিত কৰে মোক কোনেও চম্ভালিব নোৱাৰিব। মোৰ ৰাজ্যত যদি কোনোৱে হিন্দু মুছলমানৰ ওপৰত অত্যাচাৰ কৰে বা কোনো মুছলমানে হিন্দুৰ ওপৰত অত্যাচাৰ কৰে, তেন্তে ইয়াৰ শাস্তি ইমানেই ভয়ংকৰ হ'ব, ইতিহাস হৈ পৰিব। চিধা কথা, দোষীক কোনোপধ্যেই ৰেহাই দিয়া নহ'ব। নিউজ ডেস্ক ৰিপৰ্ট, যমুনা এনি।